শুকুলা কহুৱাই হাত বাউলি মাতিছে শৰতক। শৰতে আনিছে শাৰদীয় বতৰা। গছ বন সকলোতে এতিয়া শৰৎ অহাৰ বতৰা। প্ৰকৃতিৰ আপোন বাটেৰে আহিছে আহিন। নদীৰ পাৰৰ কহুৱাইও আনিছে শৰৎ অহাৰ বতৰা। শৰৎ সকলোৰে প্ৰিয় ঋতু। সাহিত্য চৰ্চাটো লিখকৰ কলমত শৰতৰ বৰ্ণনা তুলি ধৰা হয় আকৰ্ষণীয় ভাষাত। গীত কবিতাৰ মাজতো বৰ্ণিত হৈছে শুকুলা শৰতৰ মনোমোহা ছবি। কবি ৰূপক অধিকাৰী। কবিতাৰ শিৰোনাম শৰতৰ আগমনত। আবৃত্তি কৰিছো মামণি কলিতা। শৰতৰ আগমনত। শৰতৰ পৰশত কহুৱা ফুলিছে, চঞ্চল বতাহত নাচিছে অবুজ মন। সেই বতাহতে কহুৱাই উৰিছে, সৰিছে শৰতৰ শুভ্ৰ শেৱালী অগণন। শৰতৰ আগমনত আনন্দই বিৰাজিছে, কুঁৱলীৰ ফটিক উজ্জ্বল মুকুতা সৰিছে, মুখৰিত কৰি তুলিছে সকলোৰে তন মন। জিলিকিছে ধৰাত শৰতৰ শাৰদী ৰাণী আই। শৰৎ এটি মিঠা অনুভূতিৰ মধুৰ ক্ষণ, হৃদয় জুৰুৱা এক মিঠা আবেগ। বৈচিত্ৰ্যময় পৃথিৱী বুকু পলকতে হৈ পৰে ৰাতিৰ জোনাকীৰ জ্যোতিৰে জ্যোতিষ্মান। শৰৎ উৎসৱৰ মেলা, আশাৰ ঋতু, আনন্দৰ সমাহাৰ। শৰতৰ মধুৰ প্ৰেম বিয়পি পৰিছে চৌদিশে, কহুৱাৰ শুভ্ৰ চাদৰৰ দৰে আকাশে বতাহে। শৰৎ, শৰৎ তুমি সদায় অনন্য, সদায় অনন্য। ধন্যবাদ। গোৱালপাৰা চহৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে শাৰী শাৰীকৈ ফুলিছে কহুৱা ফুল। লুইতৰ কাষে কাষে ফুলা এই কহুৱা ফুলে বতাহত হালি চালি সকলোৰে মন উজ্জীৱিত কৰি তুলিছে। কহুৱাৰ প্ৰেমত পৰিয়েই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গাইছিল গীত। এই শুকুলা কহুৱাৰ মনোৰম সৌন্দৰ্যই মানুহৰ মনত সিঁচি দিয়ক শান্তিৰ বন্যা। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ সহযোগত কেমেৰাত অনুপ হালৈৰ সৈতে মৌচুমী শৰ্মা বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।